মোৰ অসমখন এটা নতুন দিশেৰে গতি কৰক মোৰ এটা অসমখন নতুন বাটেৰে আৰম্ভ কৰক আজি কোনোবাই আমাক ইয়াত ক'ব যে আমাৰ নিযুক্তি প্ৰক্ৰিয়া মই এতিয়াও আহ্বান জনাম যিদিনাখন ২৬,০০০ অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তি হ'ব আমাৰ সাংবাদিকসকলে ২৬,০০০ মানুহৰ ঘৰলৈকে যাব তাৰ ভিতৰত এজনেও যদি কয় যে মোক কোনোবাই চাকৰি দিছে আমি কোনেও চৰকাৰ নচলাও সিদিনাখনেই আমি চৰকাৰ এৰি দিম ইমানখিনি মই প্ৰতিশ্ৰুতি ৰাইজক দিব পাৰো কাৰণ এই ২৬,০০০ নিযুক্তি আমি নিকা আৰু পবিত্ৰ কৰি অসমত সততে নিগেটিভিজম সৃষ্টি কৰা ঋণাত্মক পৰিৱেশ সৃষ্টি কৰি থকা সেই সকল লোকলৈকে এটা বাণী পঠিয়াব খোজো যে অসমত এতিয়া নিগেটিভ নেতিবাচক কথা কোৱাৰ দিন পাৰ হৈ গ'ল অসমত যদি থাকিব খুজিছে আশাৰ কথা লৈ থাকক আনন্দৰ কথা লৈ থাকক অসমৰ ভৱিষ্যতৰ সোণোৱালী সপোন লৈ থাকক এই ৰাজ্যখনতে থাকি অসমক বিৰোধিতা কৰি থকাৰ দিন এতিয়া পাৰ হৈ গ'ল